নমস্কাৰ হেল্ল' ফ্ৰেণ্ড মই গোলাঘাট ফুলপা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ বাৰ্থডে আছিলে যিসকল মোৰ বাৰ্থডেত শুভেচ্ছা জনাইছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ মই 9 তাৰিখে এপ্ৰিলৰ 9 তাৰিখে মই জন্ম হৈছিলোঁ আৰু ফেচবুক হোৱাটছআপ আৰু মোৰ চেনেলৰ যি বন্ধুবৰ্গসকলে মোক শুভেচ্ছা জনাইছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মই বেছিকৈ বিশেষ নকওঁ যিহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰত মানে বিহু শিকিবলৈও প্ৰস্তুতি চলাই আছোঁ বিশেষকৈ সেলিব্ৰেশন নহল বাৰ্থডে এবাৰ সেইবাবে মই আপোনালোকক বাৰ্থডেত কি কৰিলোঁ দেখাবলৈ নহল কিন্তু মোৰ বাৰ্থডেত কি উঠিছে মই দুটা বস্তু দেখাওঁ খুব ইম্পৰ্টেণ্ট মই দেখাইছোঁ মোৰ ভাল লগা বস্তু এইটো মোৰ ঘৰৰ মা দেউতাহঁতে দিছে লাভ ইউ আৰু মোৰ ভণ্টিয়ে বিহু আহিছে নাই ডাল দিছে ধুনীয়া এটা গিফ্ট খুবেই হ'ব আপোনালোকে চাওকচোন এডাল বিহুৰ বতৰত মোৰ ভণ্টিয়ে আনি দিছেহি সৰু ভণ্টি তাই বৰ্তমান গোলাঘাট জাতীয় বিদ্যালয়ত এডমিশ্যন লৈছোঁ আৰু এইটো কিমান কিউট হয় আৰু মোৰ খুবেই ভাল লগা বস্তু এইবোৰ মোৰ ভিডিঅ'টো মোৰ বেছি দিন হোৱা নাই ইউটিউব চেনেল খোলা মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মই যাতে মোৰ জন্মদিনৰ দিনাখন মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মোৰ দিনবোৰ ভালে কুশলে যায় ভগৱানে যাতে ভালে কুশলে মোক ৰাখে আৰু সুস্থ শৰীৰে ৰাখক মোক আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু ভালে ৰাখক যাতে দিনবোৰ অনাগত দিনবোৰ ভাল হওক আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই ধূপ চাকি জ্বলালোঁ আৰু যদি আকৌ পুনৰবাৰ আপোনালোকৰ আশীৰ্বাদ বিচাৰি বাই বাই পুনৰ লগ পাম